মহোদয়, উপস্থিত সম্মানীয় রূপহী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বিশ্বজিৎ বেঙাঙৰীয়া, উপস্থিত আমাৰ মঞ্চত আমন্ত্রিত অতিথিবৃন্দ, উপস্থিত এই অঞ্চলৰ অতি আদৰৰ, অতি মৰমৰ, অতি স্নেহৰ ৰাইজ। আজি অলপ আগতেই আমাৰ সভাপতি মহোদয়ে উদ্দেশ্য ব্যাখ্যা অলপ কৰিছে, যদিও তাৰ লগত মই কিছু কথা যুক্ত কৰিব বিচাৰিছোঁ। আজিৰ সভাৰ মুখ্য উদ্দেশ্য হ'ল দুটা। এটা হ'ল ড্ৰাগছ আৰু অন্যায়, এই দুটাৰ বিৰুদ্ধে আমি আলোচনা কৰিম। ২ নম্বৰ কথা হ'ল, আজি আমাৰ সমাজৰ বহুসকল মানুহ আছে ইয়াত উপস্থিত। এই সভাত আমাৰ মছজিদৰ উন্নয়ন সম্পৰ্কে অকণমান কথা মই কম। গতিকে সৰ্বপ্ৰথমেই মই ড্ৰাগছৰ বিষয়ে অকণমান ব্যাখ্যা কৰিম। ড্ৰাগছ আমি বন্ধ কৰিবলৈ যোৱা 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ সহায় সহযোগ তাত উপস্থিত আছিলে। আমাৰ পুলিচ বিষয়া আছিলে, প্ৰশাসনৰ মানুহ উপস্থিত আছিলে, তাত উপস্থিত আছিলে আমাৰ গাঁওৰক্ষী বাহিনী, আৰু আপোনালোক ৰাইজৰ সহযোগত এটা মিটিং আমি কৰিছিলোঁ। কিয় কৰিছিলোঁ? যে ড্ৰাগছ আমাৰ সমাজত এনেকৈ বৃদ্ধি পাইছে যে সৰু সৰু ল'ৰাবিলাকেও ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য হৈছে। আমি এই ড্ৰাগছ কেনেকৈ বন্ধ কৰিম? বহুত মানুহে কিছুমান ব্যক্তিৰ ভয়ত বাধা দিব নোৱাৰে। বহু ব্যক্তিয়ে মছজিদৰ ছেক্ৰেটাৰী হিচাপে মোক অভিযোগ দিয়ে, এইবিলাক যদি বন্ধ কৰা নহয় তেতিয়াহ'লে আমাৰ সমাজখন একদম বহু তললৈ গুচি যাব। গতিকে আপোনালোকে সমাজৰ ফালৰ পৰা এই ড্ৰাগছ বন্ধ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰক। বহু মানুহে কৈছে, কোৱাৰ পিছত মোৰ এটা চিন্তা জাগিছে যে নাই, এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে আমি সজাগ হ'বই লাগিব। যদি নহওঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক ধ্বংস হৈ যাব। সেই হিচাপে আমি কি কৰিছিলোঁ, এটা সজাগতা সভা পাতিছিলোঁ। আৰু সেই সজাগতা সভা আমি কিছুমান সিদ্ধান্ত লৈছিলোঁ। আপোনালোকে জানে সিদ্ধান্তবিলাক, আজি ক'ব লাগিবনে নালাগে? জানে কি কি সিদ্ধান্ত? সেই সিদ্ধান্তবিলাক লোৱাৰ পিছত প্ৰথম 15 তাৰিখে যিটো আমি সিদ্ধান্ত লৈছোঁ, এই সিদ্ধান্ত লোৱাৰ পিছত দেখা গৈছে যে প্ৰায় 80% মানে 80% মানুহ আমাৰ প্ৰায় শুদ্ধ ৰাস্তালৈ আহিছিলে, আৰু 20% মানুহ আমাৰ বাকী আছে। যিবিলাক মানুহে ড্ৰাগছ খাইছে, মই বহু মানুহৰ ঘৰে ঘৰে গৈছোঁ, বুজাইছোঁ, বুজি পাইছে। ড্ৰাগছ দুটা প্ৰকাৰে আমাৰ মাজত মানে আসক্ত হৈ আছে। এটা হ'ল বিক্ৰেতা আৰু এটা হ'ল সেৱনকাৰী। যিবিলাকে সেৱন কৰে বা কৰি পেলাইছে, সেইবিলাককতো আমি মাৰি পেলাব নোৱাৰোঁ, সেইবিলাককতো আমি কঠোৰ শাস্তি দিব নোৱাৰোঁ। সেইবিলাকক আমি কি কৰিছিলোঁ যে তেখেতসকলক আমি কেনেকৈ আমাৰ ভুক্ত ৰাস্তাত, ভাল ৰাস্তাত আমি যাতে ঘূৰাই আনিব পাৰোঁ, তাৰ বাবে তেখেতসকলৰ ঘৰে ঘৰে মই বহু মানুহৰ ঘৰত গৈছোঁ। যে আমাক অফিচ সাহেবে আমাক ধুনীয়াকৈ পৰামৰ্শ দিছিলে যে কিছুমান ধনী শ্ৰেণীৰ ব্যক্তি আছে ড্ৰাগছ সেৱন কৰি আছে, কিছুমান দুখীয়া শ্ৰেণীৰ মানুহ আছে ড্ৰাগছ সেৱন কৰি আছে, কিছুমান পেটলাৰ আছে, কিছুমানে বিক্ৰী কৰি আছে। গতিকে ধনী শ্ৰেণীৰ যিবিলাক মানুহ ড্ৰাগছ বিক্ৰী কৰি আছে, তেখেতসকলৰ গাৰ্জেনসকলক আপোনালোকে মাতি আলোচনা কৰি সেইসকলক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰক। ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিলে নিশ্চয় সেই মানুহখিনি ভাল হ'ব।
আৰু দুখীয়া শ্ৰেণীৰ মানুহে যিহেতু ট্ৰিটমেণ্ট কৰিব নোৱাৰিব, আপোনালোকে এটা তালিকা বনাই সেই গাৰ্জেনসকলৰ লগত আলোচনা কৰি সেই মানুহখিনিক আমাক দি দিয়ক। গতিকে সেই মানুহখিনিক ট্ৰিটমেণ্টৰ ব্যৱস্থা নিশ্চয় আমি কৰিম। আমাক কোচি ছাৰে ধুনীয়াকৈ বুজাইছে। আমাৰ ৰূপহীয়া কোচি ছাৰ এজন ভাল মানুহ, তেখেতৰ নেতৃত্বত, তেখেতৰ পৰামৰ্শ